মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ গণিতম প্ৰথম পাঠৰ পৃষ্ঠা নং 15ৰ পৰা অংকখিনি কৰিম। তোমালোকে ভিডিঅ'টি ভালকৈ চাই যাবা। ইয়াত দিয়া চোৱাচোন 1 নম্বৰত কি দিয়া আছে, এই চিনকেইটা দিয়া আছে হয় নহয়। উপযুক্ত চিনটো খালী বাকচত বহুৱা। এতিয়া এই চিনকেইটা তোমালোকে জানাই নহয়, এইটো সমান চিন, এইটো সৰু ডাঙৰ ইত্যাদি ব্যৱহাৰ কৰাৰ কাৰণে আমি সৰু ডাঙৰ সংখ্যা সৰু নে ডাঙৰ এইবিলাক উলিয়াবলৈ এই চিনকেইটা ব্যৱহাৰ কৰা হয়। গতিকে ইয়াত চোৱাচোন ক নম্বৰত কি হ'ব, ইয়াত আছে 3180 3810। কোনটো ডাঙৰ হ'ব কোৱাচোন? 3180 3810 3180 810, গতিকে এইটো ডাঙৰ হ'ব হয়নে। গতিকে আমি কোনটো চিন বহাম? এইটো চিন বহাম। আমি ইয়াত এনেকৈ এইটো চিন বহাই দিম। তেনেকৈ খ নম্বৰত চোৱাচোন 2006 আছে, ইয়াত 6002, গতিকে এই সংখ্যাটো ডাঙৰ হয়নে। গতিকে আমি এই চিনটো বহাম, ইয়াতো আমি এনেকৈ বহাই দিম। গ নম্বৰত চোৱাচোন 5065 আছে হয়নে, আৰু ইয়াত আছে 4066। কোনটো ডাঙৰ হ'ল? এইটো ডাঙৰ হ'ল হয়নে। ইয়াত এইটো সৰু, এইটো সৰু হয়নে, এইটো ডাঙৰ। গতিকে আমি এই চিনটো এনেকৈ দি দিছোঁ। 9107 9107 সমান সমান আছে হয়নে। গতিকে আমি ইয়াত সমান চিন দিম। ইয়াত আছে 4397, ইয়াত 4379। কোনটো ডাঙৰ হ'ল? এইটো ডাঙৰ, এইটো সৰু হয়নে। গতিকে আমি ইয়াত এনেকৈ দিব লাগিব, মানে 4397 4379তকৈ ডাঙৰ, বা 4379 4397তকৈ সৰু। ইয়াত আছে কি 2908, ইয়াত আছে 4908। কোনটো ডাঙৰ হ'ল? এইটো ডাঙৰ। গতিকে ইয়াত আমি এনেকৈ চিন দি দিম। এতিয়া 2 নম্বৰত চোৱা, বন্দনাহঁতৰ ঘৰৰ বিদ্যুৎ মাচুল মে, জুন আৰু জুলাই মাহত ক্ৰমে 1025 টকা, মানে কি মে মাহত 1025 টকা, 1090 টকা, মানে জুন মাহত 1090 টকা, আৰু 1200 টকা, মানে জুলাই মাহত 1200 টকা হ'ল। উল্লেখ কৰা কোনটো মাহত বিদ্যুৎ মাচুল আটাইতকৈ বেছি আৰু কোনটো মাহত আটাইতকৈ কম? এতিয়া মে, জুন, জুলাই কোনটো মাহত সকলোতকৈ কম আছে লাইটৰ বিল কোৱাচোন? মে মাহত কম আছে 1025। গতিকে ইয়াত আমি কি লিখিম? মে মাহত আটাইতকৈ কম। মাহত আটাইতকৈ বেছি কোনটো মাহত আটাইতকৈ বেছি আছে? জুলাই মাহত আটাইতকৈ বেছি আছে হয়নে, 1200 টকা আছে। গতিকে আমি ইয়াত লিখিম জুলাই। গ নম্বৰ, বিদ্যুৎ মাচুল বেছি হোৱাৰ কাৰণ কি বুলি ভাবা? এতিয়া বিদ্যুৎ মাচুল বেছি হোৱাৰ কাৰণটো কি হ'ব পাৰে কোৱাচোন? এতিয়া জুলাই মাহত বেছি গৰম হয় নহয়, গতিকে জুলাই মাহত কি হয়, ফেন, কুলাৰ, AC, ফ্ৰিজ ইত্যাদি চলোৱাৰ কাৰণে বিদ্যুতৰ মাচুল বেছি হৈছে। 3 নম্বৰ, উপযুক্ত চিন ব্যৱহাৰ কৰি তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা। ঊৰ্ধ্বক্ৰমত মানে কি? সৰুৰ পৰা ডাঙৰলৈ, মানে 1 2 3 4 5 6 7 8 তেনেকৈ যদি আমি সংখ্যাকেইটা লিখি যাওঁ সেইটো ঊৰ্ধ্বক্ৰম বুলি কয়। গতিকে আমি ইয়াত প্ৰথমতে ঊৰ্ধ্বক্ৰমত লিখিবৰ কাৰণে প্ৰথমতে আমি কি চাব লাগিব? এই সংখ্যাকেইটাৰ মাজত থকা সকলোতকৈ সৰু সংখ্যাটো আমি বিচাৰিব লাগিব। 1041 998 6031 5678। এতিয়া ইয়াত সকলোতকৈ সৰু সংখ্যাটো কি হ'ব? 998 হ'ব হয়নে। গতিকে আমি ইয়াত 998 লিখিম। তাৰ পিছত 998 বাদ দিয়া, 1041 6031 5678। কোনটো সৰু আছে? এইটো সৰু আছে হয়নে, 1041। গতিকে আমি ইয়াত লিখিম 1041। এতিয়া এইটো আমি বাদ দিম, এইটোও বাদ দিম। এতিয়া কোনটো হ'ব? এইটো হ'ব 5000। ইয়াত 6000 আছে, গতিকে 5678 5678। তাৰপিছত এইটো
6031 6031 তাৰপিছত খ নম্বৰত চোৱা 5180 7082 6971 5999 এতিয়া এই চাৰিটা সংখ্যাত আটাইতকৈ সৰু সংখ্যাটো কোনটো আছে কোৱাচোন এইটো আছে হয়নে 5180 গতিকে আমি ইয়াত প্ৰথমতে কি লিখিব লাগিব 5180 এতিয়া এই তিনটাৰ মাজত আকৌ সৰু সংখ্যা কি আছে 5999 আছে 5999 এইটো গ'ল এতিয়া এই দুটাৰ মাজত সৰু কোনটো আছে ইয়াত 7000 আছে ইয়াত 6000 আছে গতিকে এইটো হ'ব 6971 তাৰপিছত এইটো 7082 হয়নে গতিকে এনেকৈ তোমালোকে কৰি ল'বা 4 নম্বৰ বহাগ বিহুৰ সময়ত কনকৰ মাকে লাডু পিঠা আদি তৈয়াৰ কৰাৰ অৰ্ডাৰ লয় এইবাৰ মাকে পোৱা অৰ্ডাৰবোৰ তলত দিয়া ধৰণৰ মানে কনকৰ মাকে কি কৰে বিহুৰ সময়ত বিভিন্ন পিঠা পনা বনাই বেচিবৰ কাৰণে বিভিন্ন মানুহৰ পৰা অৰ্ডাৰ লয় গতিকে এইবাৰ কনকৰ মাকে কিমান অৰ্ডাৰ পাইছে চোৱাচোন তেল পিঠাৰ সংখ্যা 2350টাৰ অৰ্ডাৰ আছে তেওঁৰ নাৰিকলৰ লাডুৰ সংখ্যা 1200 মালপোৱাৰ সংখ্যা 1440 খুতুলি পিঠাৰ সংখ্যা 980 মুড়িৰ লাডুৰ সংখ্যা 1450 তিলৰ লাডুৰ সংখ্যা 1890 হয়নে এতিয়া ইয়াত কি কৰিবলৈ কৈছে লাডু পিঠাৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখো আহা ঊৰ্ধ্বক্ৰম মানে কি কৈছিলো মই সৰুৰ পৰা ডাঙৰলৈ গতিকে তিল পিঠাৰ সংখ্যা নাৰিকলৰ লাডু সংখ্যা এনেকৈ দিয়া আছে যে ইয়াত সকলোতকৈ ইয়াত আটাইতকৈ সৰু সংখ্যাটো কি আছে মানে এইটো আছে হয়নে 980 গতিকে ঊৰ্ধ্বক্ৰমত লিখিবৰ কাৰণে আমি প্ৰথমতে কি লিখিব লাগিব 980 তাৰ পিছত কি আছে কোৱাচোন তোমালোকে চাই যোৱা ভালকে 1200 নাৰিকলৰ লাডু সংখ্যা 1200 গতিকে এইটো 1200 তাৰ পিছত কি আছে 980 হ'ল 1200 হ'ল তাৰ পিছত সৰু সংখ্যা কি আছে 1440 তাৰ পিছত কি আছে 1450 তাৰ পিছত কোৱা 1890 আৰু কি আছে 2350 মানে 2350 ঊৰ্ধ্বক্ৰমত আমি লিখিলো ঊৰ্ধ্বক্ৰম মানে কি আছিলে সৰুৰ পৰা ডাঙৰলৈ তাৰপিছত ইয়াত প্ৰশ্ন দিয়া আছে ক নম্বৰ নাৰিকলৰ লাডু আৰু মুড়িৰ লাডুৰ ভিতৰত কোনবিধ সংখ্যা বেছি আছে নাৰিকলৰ লাডু আৰু মুড়িৰ লাডু চোৱাচোন নাৰিকলৰ লাডু আছে 1200 আৰু মুড়িৰ লাডু কিমান আছে 1450 গতিকে কোনবিধ সংখ্যা বেছি আছে মুড়িৰ লাডুৰ সংখ্যা বেছি আছে হয় নহয় ইয়াত তোমালোকে কি লিখিব লাগিব মুড়িৰ লাডু বা লাডু হয়নে তাৰপিছত খ নম্বৰ তিল পিঠা আৰু তিলৰ লাডুৰ ভিতৰত কোনবিধৰ সংখ্যা কম তিল পিঠা আৰু তিলৰ লাডু তিল পিঠাৰ সংখ্যা 2350 আৰু তিলৰ লাডু কিমান 1890 কোনবিধ সংখ্যা কম হ'ব 1800 আছে ইয়াত 2300 আছে গতিকে তিলৰ লাডুৰ সংখ্যা কম হ'ব হয় নহয় গতিকে ইয়াত লিখিব লাগিব তিলৰ লাডু গ নম্বৰ তিনিওবিধ লাডুৰ ভিতৰত কোনবিধৰ সংখ্যা আটাইতকৈ কম লাডু সংখ্যা তিনিওবিধ লাডু মানে নাৰিকলৰ লাডু মুড়িৰ লাডু আৰু তিলৰ লাডু কোনবিধৰ সংখ্যা আটাইতকৈ কম আছে এইটো নাৰিকলৰ লাডু সংখ্যা আটাইতকৈ কম আছে হয় নহয় গতিকে আমি ইয়াত কি লিখিব লাগিব নাৰিকলৰ লাডু ঘ নম্বৰ
অৰ্ডাৰ পোৱা লাডু পিঠাৰ কোনবিধৰ সংখ্যা আটাইতকৈ কম কোনবিধৰ সংখ্যা আটাইতকৈ কম খুতুলি পিঠাৰ সংখ্যা আটাইতকৈ কম ইয়াত লিখিব লাগিব খুতুলি পিঠা বুজি পালা নহয় 5 নম্বৰত চোৱা উপযুক্ত চিন ব্যৱহাৰ কৰি তলৰ সংখ্যাবোৰ অৰ্ধক্ৰমত খজোৱা অথনি আমি ঊৰ্ধ্বক্ৰমত খজাইছিলোঁ এতিয়া অৰ্ধক্ৰমত খজাব লাগিব ক নম্বৰত কি আছে 4320 আছে 4318 1985 9998 এতিয়া অৰ্ধক্ৰম মানে কি ডাঙৰৰ পৰা সৰুলৈ গতিকে এই সংখ্যাবিলাকত আটাইতকৈ ডাঙৰ সংখ্যাটো আমি বিচাৰি ল'ব লাগিব আটাইতকৈ ডাঙৰ সংখ্যাটো কি আছে 9998 আছে ইয়াত কি লিখিব লাগিব 9998 তাৰ পিছত কি আছে 4320 আছে 4320 তাৰ পিছত আছে 4318 তাৰ পিছত আছে 1985 হয়নে এইটো হ'ল অধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ তাৰপিছত খ নম্বৰত কি আছে 1382 2025 4218 780 এই সংখ্যাবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো আছে 4218 তাৰপিছত ডাঙৰটো কোনটো হ'ব 2025 তাৰপিছত কোনটো হ'ব 1382 তাৰপিছত হ'ব 780 6 নম্বৰ তলৰ ফুলপাহৰ প্ৰতিটো পাহিত একোটা ঐতিহাসিক ঘটনাৰ উল্লেখ আছে ঘটনাসমূহৰ সময় অধক্ৰমত লিখোৱা ইয়াত এই ফুলৰ পাত বিভিন্ন ঐতিহাসিক ঘটনা লিখা আছে এতিয়া মই এবাৰ তোমালোকক পঢ়ি দিছোঁ চাই ল'বাচোন কি আছে লিখা 1935 খ্ৰীষ্টাব্দত জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী কথাছবি নিৰ্মাণ কৰিছিল তাৰপিছত ইয়াত আছে কি 2023 খ্ৰীষ্টাব্দৰ 23 আগষ্টত চন্দ্ৰযান 3ৰ বিক্ৰম লেণ্ডাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল তাৰপিছত আছে 1950 খ্ৰীষ্টাব্দত 26 জানুৱাৰী তাৰিখে ভাৰতৰ সংবিধানখন বলবৎ কৰা হৈছিল ইয়াত আছে 1901 খ্ৰীষ্টাব্দত ডিগবৈ তেল খোদানাগাৰ স্থাপন কৰা হৈছিল ইয়াত আছে 1972 খ্ৰীষ্টাব্দত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে পদ্মশ্ৰী সন্মান লাভ কৰিছিল এতিয়া কি কৰিব লাগিব এই ঘটনাসমূহৰ সময় অধক্ৰমত লিখিব লাগিব মানে কি ইয়াত অধক্ৰমত সকলোতকৈ ডাঙৰ সংখ্যাটো আমি প্ৰথমতে তেনেকৈ আমি ডাঙৰৰ পৰা সৰুলৈ আমি লিখিব লাগিব ইয়াত সকলোতকৈ ডাঙৰ হ'ব প্ৰথমতে কোনটো 2023 এইটো 23 ইয়াত লিখিব লাগিব 2023 তাৰপিছত কোনটো হ'ব 1972 তাৰপিছত কোনটো হ'ব 1950 তাৰপিছত হ'ব 1935 তাৰপিছত কি হ'ব 1901 7 নম্বৰ খালী ঠাইত শূন্যৰ পৰা 9ৰ ভিতৰত কি অংক বহুৱালে গাণিতিক উক্তিসমূহ শুদ্ধ হ'ব চিন্তা কৰি লিখোৱা ইয়াত খালী ঠাই দিয়া আছে হয়নে ইয়াত খালী জেগা আছে ইয়াত আছে আৰু এইটো চিন দিয়া আছে কি চিন হয় এইটো কোৱাচোন এই সংখ্যাটো ডাঙৰ হ'ব লাগিব এই সংখ্যাটোতকৈ এই সংখ্যাটো ডাঙৰ হ'ব লাগিব গতিকে এই উক্তিটো শুদ্ধ হ'বলৈ আমি কি লিখিব লাগিব কোৱাচোন ইয়াত লিখিলো আমি 0 আৰু 1 বহালো 6041 হ'ল ইয়াত 6000 ইয়াত আমি কি বহাম আমি ইয়াত 1 বহালো একক দহক শতক 6741 গতিকে এইটোতকৈ এইটো ডাঙৰ হ'ল তেনেকৈ ইয়াত দুটা খালী ঠাই আছে ইয়াত দুটা খালী ঠাই আছে এইটো ডাঙৰ হ'ব লাগিব এইটোতকৈ
বুজি পাইছানে? এইটোতকৈ এইটো ডাঙৰ হ'ব লাগিব। গতিকে ইয়াত হাজাৰৰ ঘৰত 4 আছে, আমি ইয়াত 5 বহাই দিম। বুজি পালা নহয়? ইয়াত 0 বহাই দিলে 5,701। ইয়াত আমি 5 বহালোঁ, ইয়াত 0 বহালোঁ, 4,590। গতিকে এইটো ডাঙৰ হ'ল, এইটো ডাঙৰ হৈছে, হয় নহয়? 8 নম্বৰ, উপযুক্ত স্থানত এই নাইবা সমান চিন বহুৱা। এইটো দুটা চিন দিয়া আছে, গ্ৰেটাৰ দেন লেছ দেন মানে সৰু আৰু ডাঙৰ চিন, তাৰপিছত এইটো সমান চিন। কোনটো হ'ব? আমি ইয়াত বহাব লাগিব। ইয়াত 5,007 দিয়া আছে। 5,007 মানে কি? আগত মই শিকাইছিলোঁ নহয়, 5,007 মানে এককৰ ঘৰত কি আছে? 7 আছে। একক, দশক, শতক, হাজাৰ, এইটো হ'ল 5,007। ইয়াত আছে 5,700। কোনটো ডাঙৰ হ'ব? এইটো ডাঙৰ হ'ব, হয় নহয়? গতিকে আমি এইটো এনেকৈ বহাই দিম। বুজি পালা নহয়? তাৰপিছত আছে ইয়াত কি? 6,701 মানে কি? 6,001 মানে একক, দশক, শতক, হাজাৰ, 6,721। আৰু ইয়াত আছে 6,271। কোনটো ডাঙৰ হ'ব? এইটো ডাঙৰ হ'ব, হয় নহয়? আৰু এইটো সৰু হ'ব, এইটো সৰু, এইটো ডাঙৰ। গতিকে আমি 8 দি দিম। বুজি পালা নহয়? তাৰপিছত আছে ইয়াত কি? 7,000 যোগ 90 যোগ 5, আৰু ইয়াত আছে 7,095। এইটো যোগ কৰিলে আৰু এইটো যোগ কৰিলে সমান হ'ব, এইটো আৰু এইটো সমান। গতিকে ইয়াত আমি সমান চিন বহাই দিম। 2,504.31, 2,504.10, এইটো সমান হ'ব, এইটো আৰু এইটো সমান। গতিকে আমি ইয়াত সমান চিন দিলোঁ। ইয়াত চোৱা, চিন্তা কৰি লিখা। 8 নম্বৰৰ পৰা সংখ্যাবোৰ যুগ্ম নে অযুগ্ম বিচাৰি উলিয়াই তালিকাখনত লিখা। 8 নম্বৰ মানে আমি ইফালে চাব লাগিব। এই সংখ্যাবোৰ যুগ্ম নে অযুগ্ম আমি লিখিব লাগিব। যুগ্ম আৰু অযুগ্ম তোমালোকে পাইছা, হয় নহয়? যুগ্ম মানে কি? এককৰ ঘৰত যদি 0, 2, 4, 6, 8 এই সংখ্যাকেইটা থাকে, সেইটো কি সংখ্যা হ'ব? যুগ্ম সংখ্যা হ'ব। মানে যুগ্ম মানে কি? যোৰা লগাব পৰা। 2ৰে হৰণ কৰি, 2ৰে যদি হৰণ কৰোঁ, তাত ভাগশেষ বা বাকী থাকিব নালাগে। মানে আমি যোৰা বনাব পৰা হ'ব লাগিব সংখ্যাটো, হয় নহয়? আৰু এটা নিয়ম আছে কি? এককৰ ঘৰত যদি 0, 2, 4, 6, 8 থাকে, সেই সংখ্যাটো 2ৰে বিভাজ্য হয়, মানে 2ৰে হৰণ হয়। আৰু 2ৰে যদি হৰণ যায়, সেইটো যোৰা হ'ল। গতিকে সেই সংখ্যাটো যুগ্ম হ'ব। গতিকে ইয়াত আছে 5,700, হয় নহয়? এককৰ ঘৰত কি আছে? 0 আছে। গতিকে এইটো এটা যুগ্ম সংখ্যা। গতিকে 5,700 হ'ল যুগ্ম সংখ্যা। 7,095 এইটো যুগ্ম সংখ্যা নহয়, এইটো অযুগ্ম সংখ্যা। এককৰ ঘৰত কি আছে? 5 আছে। গতিকে এইটো অযুগ্ম সংখ্যা হ'ব। তাৰপিছত এইটো 6,271, এইটো এককৰ ঘৰত 0, 2, 4, 6, 8 নাই। গতিকে এইটো কি হ'ব? অযুগ্ম সংখ্যা হ'ব। আৰু এইটো এককৰ ঘৰত 3 আছে। গতিকে এইটো অযুগ্ম সংখ্যা হ'ব। ইয়াত চোৱা, মই তালিকাখন পূৰ কৰিছোঁ, মনত পেলাব হা। যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0, 2, 4, 6 অথবা 8 থাকে, সেইবোৰ যুগ্ম সংখ্যা। যিবোৰ সংখ্যাৰ এককৰ ঘৰত 1, 3, 5, 7 অথবা 9 থাকে, সেইবোৰ অযুগ্ম সংখ্যা। মই ইতিমধ্যে এইটো কৈছোঁ, তোমালোকে ভালকৈ মনত ৰাখিবা এইটো। তলৰ তালিকাখনৰ যুগ্ম সংখ্যাবোৰত শুদ্ধ আৰু অযুগ্ম সংখ্যাবোৰত ঘেৰ দিওঁ আহা। এতিয়া আমি ইয়াৰ পৰা যুগ্ম আৰু অযুগ্ম সংখ্যা বিচাৰি উলিয়াব লাগিব। যুগ্ম সংখ্যাত আমি শুদ্ধ চিন দিব লাগিব আৰু অযুগ্ম সংখ্যাত আমি ঘেৰ দিব লাগিব। ইয়াত 4,823 এককৰ ঘৰত 3 আছে। গতিকে এইটো এটা অযুগ্ম সংখ্যা। কি সংখ্যা? অযুগ্ম সংখ্যা। ইয়াত 9,000 আছে, এককৰ ঘৰত 0 আছে। গতিকে এইটো এটা যুগ্ম সংখ্যা। গতিকে আমি ইয়াত শুদ্ধ চিন দিম। 6,782 এককৰ ঘৰত কি আছে? 2 আছে। গতিকে এইটো এটা যুগ্ম সংখ্যা। 4,252 এককৰ ঘৰত 2 আছে। গতিকে এইটো এটা যুগ্ম সংখ্যা। 3,333 এইটো কি সংখ্যা হ'ব? এককৰ ঘৰত 3 আছে। কি সংখ্যা হ'ব কোৱাচোন? হয়, অযুগ্ম সংখ্যা হ'ব। এইটো কি সংখ্যা হ'ব? এইটো অযুগ্ম সংখ্যা হ'ব। এককৰ ঘৰত 0 আছে। কি সংখ্যা হ'ব কোৱাচোন তোমালোকে? এইটো যুগ্ম সংখ্যা হ'ব। গতিকে যুগ্ম সংখ্যাত আমি শুদ্ধ চিন দিম।
4131 এককৰ ঘৰত 1 আছে, গতিকে এইটো কি সংখ্যা হ'ব? অযুগ্ম সংখ্যা হ'ব, অযুগ্ম সংখ্যা। 4232 এককৰ ঘৰত কি আছে? 2 আছে, গতিকে এইটো কি সংখ্যা হ'ব? যুগ্ম সংখ্যা হ'ব, গতিকে যুগ্ম সংখ্যাত আমি কি দিম? ক্ষুদ্ৰ চিন দিম। 5003 এককৰ ঘৰত 3 আছে, এইটো এটা অযুগ্ম সংখ্যা, গতিকে আমি ইয়াত ঘেৰ চিন দিম। তেনেকৈ ইয়াত কি আছে? 7777 এককৰ ঘৰত 7 আছে, গতিকে এইটো এটা অযুগ্ম সংখ্যা, ইয়াত আমি ঘেৰ দিলোঁ। 5631 এককৰ ঘৰত 1 আছে, গতিকে এইটো এটা অযুগ্ম সংখ্যা, ইয়াত আমি কি কৰিলোঁ? ঘেৰ দিলোঁ। 9002 ইয়াত কি আছে? এককৰ ঘৰত 2 আছে, মানে এইটো এটা যুগ্ম সংখ্যা। 7039 এককৰ ঘৰত 9 আছে, গতিকে এইটো এটা অযুগ্ম সংখ্যা। 8700 একক দশক শতক হাজাৰ এককৰ ঘৰত কি আছে? 0 আছে, গতিকে এইটো এটা যুগ্ম সংখ্যা। 1000 একক দশক শতক হাজাৰ এককৰ ঘৰত কি আছে? 0 আছে, গতিকে এইটো এটা যুগ্ম সংখ্যা। 2105 এককৰ ঘৰত কি আছে? 5 আছে, গতিকে এইটো এটা অযুগ্ম সংখ্যা। 2023 এইটো এককৰ ঘৰত 3 আছে, গতিকে এইটো এটা কি সংখ্যা? অযুগ্ম সংখ্যা। তাৰপিছত ইয়াত আছে 3581 3581 কি হ'ব? এইটো এটা অযুগ্ম সংখ্যা হ'ব, ঘেৰ দিলোঁ। 4108 এককৰ ঘৰত 8 আছে, গতিকে এইটো কি সংখ্যা হ'ব? যুগ্ম সংখ্যা হ'ব। 6923 এইটো কি সংখ্যা হ'ব? অযুগ্ম সংখ্যা হ'ব, কিয়নো এককৰ ঘৰত 3 আছে। তাৰপিছত 4527 এইটো কি সংখ্যা হ'ব? এককৰ ঘৰত 7 আছে, এইটো এটা অযুগ্ম সংখ্যা হ'ব। 9021 এককৰ ঘৰত 1 আছে, গতিকে এইটো এটা অযুগ্ম সংখ্যা হ'ব। তোমালোকে যুগ্ম আৰু অযুগ্ম কি হয় ভালকৈ বুজি পালা নহয়? এইটো ভালকৈ তোমালোকে ঘৰত অভ্যাস কৰি ল'বা, ঠিক আছে? ইয়াত চোৱা, চিন্তা কৰি কওঁ হা, যদি তোমাৰ জন্মৰ বছৰটো এটা অযুগ্ম সংখ্যা, তেন্তে তোমাৰ জন্মৰ পৰা 10 বছৰ পাছৰ বছৰটো যুগ্ম নে অযুগ্ম হ'ব? ধৰি লোৱা তোমাৰ জন্ম বছৰটো মই ধৰি ল'লোঁ 2015, তোমাৰ জন্ম বছৰটো 2015। এতিয়া তেন্তে তোমাৰ জন্মৰ পৰা 10 বছৰ পাছৰ বছৰটো 10 বছৰ পিছত 2015, 10 বছৰ পিছত কিমান হ'ব? 2025। ইয়াত 10 যোগ কৰিলে কিমান হ'ব? 2025 হ'ব। গতিকে 10 বছৰ পাছৰ বছৰটো যুগ্ম নে অযুগ্ম হ'ব? কি হ'ল এইটো? এককৰ ঘৰত 5 আছে, গতিকে এইটো কি হ'ল? অযুগ্ম হ'ল, এইটো অযুগ্ম হ'ব, হয় নহয়? অযুগ্ম হ'ব এইটো। ইয়াত চোৱা, মই এটা যুগ্ম সংখ্যা, মোতকৈ 2 ডাঙৰ সংখ্যা এটা মোৰ লগত যোগ কৰিলে যোগফলটো যুগ্ম নে অযুগ্ম হ'ব? ইয়াত ধৰি লোৱা যুগ্ম সংখ্যাটো 4, মোতকৈ 2 ডাঙৰ সংখ্যা এটা মোৰ লগত, মানে 4ৰ লগত 4তকৈ 2 ডাঙৰ সংখ্যা মানে কি হ'ব? 4তকৈ 2 ডাঙৰ সংখ্যাটো কি হ'ব? 6 হ'ব। 6, এই 4ৰ লগত 6 যোগ কৰিলে কিমান হ'ব? 10 হ'ব। মোৰ লগত যোগ কৰিলে যোগফলটো যুগ্ম নে অযুগ্ম হ'ব? যুগ্ম হ'ব, কিয়নো 10 যেটা যুগ্ম সংখ্যা, হয় নহয়? গতিকে ইয়াৰ উত্তৰ কি হ'ব? যুগ্ম হ'ব। মই এটা অযুগ্ম সংখ্যা, মোৰ লগত এককৰ ঘৰত 1 থকা সংখ্যা এটা যোগ কৰিলে যোগফলটো যুগ্ম নে অযুগ্ম হ'ব? মই এটা অযুগ্ম সংখ্যা, এতিয়া তোমালোকে এটা অযুগ্ম সংখ্যা ধৰি লোৱাচোন। মই ধৰি ল'লোঁ এটা অযুগ্ম সংখ্যা 13। মোৰ লগত এককৰ ঘৰত 1 থকা সংখ্যা এটা যোগ কৰিলে, এককৰ ঘৰত 1 থকা সংখ্যা, ধৰা 11 হ'ল, 21 হ'ল, 31 হ'ল, ধৰা ইয়াত 11 যোগ কৰিলোঁ, কিমান হ'ব? 13 লগত 11 যোগ কৰিলে কিমান হ'ব? 3 1 4 1 1 2 24। মই এটা অযুগ্ম সংখ্যা, মোৰ লগত এককৰ ঘৰত 1 থকা সংখ্যা এটা যোগ কৰিলে যোগফলটো যুগ্ম নে অযুগ্ম হ'ব? গতিকে এনেকৈ যোগ কৰিলে যোগফল কিমান হ'ল? 24 হ'ল। গতিকে 24 কি হয়? যুগ্ম সংখ্যা হয়, হয় নহয়? গতিকে ইয়াৰ উত্তৰ কি হ'ব? যুগ্ম হ'ব। ইয়াত চোৱা, এতিয়া মই এটা অযুগ্ম সংখ্যা, মোৰ ঠিক আগৰ আৰু ঠিক পিছৰ সংখ্যা দুটা যুগ্ম নে অযুগ্ম? মই এটা অযুগ্ম সংখ্যা, ধৰা এটা অযুগ্ম সংখ্যা কোৱাচোন। 7 ধৰিলোঁ।
মই এটা অযুগ্ম সংখ্যা মোৰ ঠিক আগৰ আৰু ঠিক পিছৰ ঠিক আগৰ সংখ্যাটো কি হ'ব 7ৰ আগৰ সংখ্যাটো কি হ'ব 6 আৰু ঠিক পিছৰ সংখ্যা দুটা যোগ মানে অযুগ্ম হ'ব পিছৰ সংখ্যাটো 8 হ'ব গতিকে 6 আৰু 8 কি হয় যুগ্ম হয় নে নহয় হয় গতিকে এটো কি হ'ব যুগ্ম হ'ব দুটা যুগ্ম সংখ্যা লোৱা সংখ্যা দুটা যোগ কৰা যোগফলটো যোগ মানে অযুগ্ম হ'ব দুটা যুগ্ম সংখ্যা লোৱাচোন দুটা যুগ্ম সংখ্যা এটা হ'ল 4 যোগ এটা হ'ল 6 আৰু যোগ কৰি দিয়া কিমান হ'ল 10 যোগফলটো যোগ মানে অযুগ্ম হ'ব যোগফলটো কি হ'ল এতিয়া 10 যুগ্ম গতিকে এটো যুগ্ম হ'ব এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যা যোগ কৰা যোগফলটো যোগ মানে অযুগ্ম আমি এতিয়া কি কৰিব লাগিব এটা যুগ্ম সংখ্যা আৰু এটা অযুগ্ম সংখ্যা যোগ কৰিব লাগিব আমি ধৰি ললো যুগ্ম সংখ্যা 4 আৰু অযুগ্ম সংখ্যা এটা কি 5 4 আৰু 5 যোগ কৰিলে 9 হ'ব 9 এটা অযুগ্ম সংখ্যা গতিকে ইয়াৰ উত্তৰটো কি হ'ব অযুগ্ম হ'ব দুটা অযুগ্ম সংখ্যা লোৱা সংখ্যা দুটা যোগ কৰা যোগফলটো যোগ মানে অযুগ্ম দুটা অযুগ্ম সংখ্যা ল'ব লাগিব এতিয়া অযুগ্ম সংখ্যা দুটা কোৱাচোন কি হ'ব এটা 5 হ'ল আৰু এটা 7 হ'ল এই দুটা অযুগ্ম হয় নে নহয় হয় গতিকে এই দুটা যোগ কৰিব লাগিব 5 আৰু 7 যোগ কৰিলে কিমান হ'ব 12 এতিয়া কি হ'ল এটো 12 যোগ মানে অযুগ্ম যুগ্ম গতিকে যোগফলটো যোগ মানে অযুগ্ম হ'ল গতিকে এটো যুগ্ম বুলি লিখি ল'ব লাগিব তোমালোকে নিশ্চয় বুজি পাইছা হয়নে ইয়াত চোৱা ক্ষুদ্ৰটোত ক্ষুদ্ৰ চিন দিও আহা 10 যোগ 20 এটো কিমান হ'ব যোগ মানে অযুগ্ম হ'ব এটো যুগ্ম হ'ব গতিকে যুগ্মত এটো ক্ষুদ্ৰ চিন দিয়া আছে 20 যোগ 21 কিমান হ'ব 20 আৰু 21 যোগ কৰিলে কিমান হ'ব 41 হ'ব এটো অযুগ্ম হ'ব 11 যোগ 31 কিমান হ'ব 11 আৰু 31 যোগ কৰিলে কিমান হ'ব 42 হ'ব হয় না গতিকে এটো যুগ্ম হ'ব 22 আৰু 24 যোগ কৰিলে কিমান হ'ব 46 গতিকে 46 এটা যুগ্ম সংখ্যা গতিকে এটো যুগ্ম হ'ব চিন্তা কৰি লিখো আহা 9999 যুগ্ম নে অযুগ্ম এটা কোৱাচোন তোমালোকে 9999 যুগ্ম নে অযুগ্ম হ'ব কোৱাচোন নিজে কোৱা নিজে ইয়াত চেষ্টা কৰাচোন কি হ'ব 9999 যুগ্ম নে অযুগ্ম বিচাৰি উলিয়াবলৈ কি কৰিব লাগিব এককৰ ঘৰৰ অংকটো চাব লাগিব হয় নহয় এককৰ ঘৰত কি আছে ইয়াত 0 2 4 6 8 এই সংখ্যাকিটাৰ মাজত নাই এই সংখ্যাকিটাৰ মাজৰ যিকোনো এটা অংক থকা হলে কি হলেহেতেন যুগ্ম হলহেতেন কিন্তু ইয়াত হেতু নাই ইয়াত আছে 9 গতিকে এককৰ ঘৰত 9 থাকিলে কি হ'ব এটো অযুগ্ম সংখ্যা হ'ব গতিকে ইয়াত কি লিখিব লাগিব ইয়াত অযুগ্ম লিখিব লাগিব এটা ইয়াত চা 9999 কৈ ডাঙৰ 4টা অংক বিশিষ্ট সংখ্যা আছে নে প্ৰশ্ন কৰিছে হয় না ইয়াৰ কি হ'ব 9999 কৈ ডাঙৰ সংখ্যা নাই এইটো 9999 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা ইয়াত হেতুৱে লিখিছে জানি থওঁ আহা 9999 লগত 1 যোগ কৰিলে 10000 হয় 10000 হৈছে 5টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা এটো তোমালোকে ইতিমধ্যে পাইছা আৰু ইয়াত এটো আকৌ তোমালোকে ভালকে মনত ৰাখিবা 9999 এটো হ'ল কি 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আৰু এই সংখ্যাৰ লগত 1 যোগ কৰিলে হ'ব একক দশক শতক হাজাৰ অযুত মানে একক দশক শতক হাজাৰ 10000 আৰু এই 10000 হৈছে 5টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা এটো তোমালোকে ভালকে মনত ৰাখিবা ইয়াত প্ৰহেলিকা দিয়া আছে এটো 25 172 3720 209 39 7342 2371 446 91 60 999 9992 সংখ্যাবোৰ তলৰ তালিকাখনৰ ৰং নকৰা ঘৰত থিয়কৈ আৰু পথালিকৈ এনেদৰে সজোৱা যাতে দুটা সংখ্যাৰ এটা উমৈহতীয়া অংক থাকে এই সংখ্যাবিলাকৰ পৰা এই ৰং নকৰা আমি পথালিকৈ আৰু থিয়কৈ আমি বহাব লাগিব আৰু এই সংখ্যা দুটাৰ মাজত এটা উমৈহতীয়া অংক থাকিব লাগিব ইয়াত এটা কৰি দিয়া আছে চোৱাচোন 2 * 5 25 হয় নহয় 25 ইয়াত দিলে আৰু ইয়াত 2371 দিলে মানে কি এই পথালিকে আৰু থিয়কৈ
দুয়োটাতে এটা উমৈহতীয়া অংক কি আছে 2 আছে হয় নহয় এই 2এৰে ইফালেও কাম কৰিছে ইফালেও কাম কৰিছে আৰু এইটো 2371 ক'ৰ পৰা লিখিছে এইটো 2371 এতিয়া আমি এইবিলাক খালী ঠাই আমি পূৰণ কৰিব লাগিব কি হ'ব ইয়াত কি হ'ব আমি ইয়াত এই অংকবিলাক চাই আমি ইয়াত মিলাব লাগিব বুজি পাইছানে এতিয়া ইয়াত তোমালোকে অলপ চিন্তা কৰাচোন কি হ'ব আমি ইয়াত এনেকৈ লিখিব পাৰোঁ ইয়াত আমি 446 লিখিম প্ৰথমতে 446 ইয়াত লিখিলোঁ তাৰপিছত ইয়াত 7 আছে 4 আছে তেছোৱা ইয়াত মিলাব পাৰি 7 4 হয়নে এইটো 7342 ইয়াত মিলিব চাবা দেই 7300 এইটো 4 উমৈহতীয়া অংক আৰু এইটো 2000 আৰু কিমান হ'ল 7342 এইটো 7342 আৰু ইয়াত 6 আছেই গতিকে এইটো 60 হয় নহয় ইয়াত 0 বহাম তাৰপিছত 60 হ'ল 209 এইটো লগালে 209 হ'ল 60 হ'ল 209 হ'ল তাৰপিছত কি হ'ব এইটো 91 আছে হয় না 9 আছে ইয়াত আমি ইয়াত 1 দি দিম হয়নে তাৰপিছত 172 আছে 1 এইটো 7 2 হলে 172 হ'ল এতিয়া চাৰিটা অংক বিশিষ্ট সংখ্যা বিচাৰিব লাগিব য'ত দশকৰ ঘৰত 2 আছে ক'ত আছে ইয়াত দশকৰ ঘৰত 2 এইটো 3720 ইয়াত 3720 এইটো উমৈহতীয়া অংক ইয়াত কি হ'ল 2 হ'ল 172 আৰু 3720 এৰ উমৈহতীয়া অংকটো 2 হ'ল হয়নে ইয়াত চোৱা ভালকৈ এইটো হয়নে 991 উমৈহতীয়া অংক 1 172 3720 হয়নে ইয়াত 60 আছে 209 উমৈহতীয়া অংক 0 হয়নে 446 উমৈহতীয়া অংক 4 7342 এনেকৈ আমি ইয়াত লিখিলোঁ গতিকে ইয়াতো আছে আকৌ ইয়াত লিখিব লাগিব ইয়াত এইবিলাক সংখ্যাৰ পৰা আকৌ আমি ইয়াত বিচাৰি লিখিব লাগিব গম পাইছানে ইয়াত আমি দেখিম এইটো 339 লিখিলোঁ তাৰপিছত ইয়াত উমৈহতীয়া অংক এটা 9 ওলালে এতিয়া কোনটো হ'ব এইটো 999 হ'লে এইটো 9 উমৈহতীয়া অংক দুইফালৰ হয় নহয় আৰু ইয়াত চাৰিটা অংক বিশিষ্ট সংখ্যা এটা হ'ব য'ত হাজাৰৰ অংকটো 9 হ'ব তেনেকৈ ইয়াত আছেনে চোৱাচোন এইটো 9992 গতিকে এই প্ৰহেলিকাটো সম্পূৰ্ণ হ'ল চোৱাচোন ভালকৈ বুজি পালা নহয় গতিকে তোমালোকে ভালকৈ এইটো প্ৰেক্টিছ কৰিবা অভ্যাস কৰিলে তোমালোকে এইটো ভালকৈ বুজি পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ইমানেই কৰিলোঁ তোমালোকে এই ভিডিঅ'টি চাই ভালকৈ অংক কৰিবলৈ শিকিবা তোমালোকে এই ভিডিঅ'টি চাবা প্ৰেক্টিছ কৰিবা আৰু নিজে বুজি পাই পেলাই অংককেইটা ভালকৈ কৰিবা গতিকে আজিলৈ ধন্যবাদ